নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ' টপিকটো হৈছে ট্ৰাইস্পিন টেবলেট বা চিয়ামকেন ফৰ্ট হয় বা চিয়ামল ফৰ্ট বুলিও এইটো জনা যায়। আচলতে চিয়ামল ফৰ্টৰ টেবলেটৰ দ্বাৰাই আমাৰ প্ৰধানকৈ যিবোৰ বিষৰ ৰোগ যেনেকৈ পোৰা এডিমা দাঁতৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। চিয়ামল ফৰ্টৰ টেবলেট এটা প্ৰেছক্ৰিপশ্যনৰ ঔষধ হয়। এই ঔষধ টেবলেট ৰূপত পোৱা যায়। যিকোনো মেডিকেল ষ্ট'ৰতে ই সহজে কিনিব পৰা এবিধ ঔষধ। এই চিয়ামল ফ'ৰ টেবলেটৰ আপোনালোকে ফটো দেখিছে। আপোনালোকৰ এনেকুৱা এটা ৰঙা কালাৰ বা পিংক কালাৰ আহে 30টা বা 15টা বা কেতিয়াবা 20টা এনেকুৱা টেবলেট এটা পোৱা যায়। এই যেনেকৈ বিষৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়, ফুলা বিষ আদি ৰোগত এই ঔষধ অতি পপুলাৰ হয়। এই চিয়ামল ফ'ৰ টেবলেটে খাদ্য খোৱাৰ পিছতে আপোনাৰ প্ৰ'টিনখিনি সৰু সৰু অংশত ভাঙি পেলায় আৰু সেই প্ৰ'টিনটোৱে বিষ আৰু ফুলা ঠাইবোৰলৈ গৈ আমাৰ তেজৰ সোঁত তীব্ৰতৰ কৰি আৰু যাৰ ফলত আমি বিষ আৰু ফুলাৰ পৰা সকাহ পাওঁ। চিয়ামল ফৰ্টৰ টেবলেটৰ ব্যৱহাৰ ক'বলৈ আছে। আচলতে চিয়ামল ফৰ্ট টেবলেটৰ ব্যৱহাৰ উপকাৰিতা বিষয়ে ওপৰত কোৱাৰ আগত কোৱা নিচিনাকৈ শৰীৰত ফুলা আৰু আঘাতপ্ৰাপ্ত অংশক গৈ আমাক যেনেকৈ সোনকালে সকাহটো দিয়ে, ফুলা বা বিষৰ ই আন ৰোগো নিৰাময় কৰে। যেনে ই শৰীৰত যিকোনো অংশত আঘাতৰ ফলত ফুলা অংশ আৰোগ্য কৰে, প্ৰসৱৰ পিছত ফুলা, ইডিমাৰ চিকিৎসাৰ সময়ত হোৱা ফুলা, চকুৰ চানি পৰা অস্ত্ৰোপচাৰৰ ফলত ফুলা। চিয়ামল ফ'ৰ টেবলেটত ব্যৱহাৰ কৰিলে এই সকলো ধৰণৰ ফুলা বা বিষ আপুনি কমাব পাৰিব। হৃদযন্ত্ৰৰ ক্ষেত্ৰত চিয়ামল ফ'ৰৰ কিবা প্ৰভাৱ দেখা পোৱা গৈছে নেকি? চিকিৎসকৰ পৰামৰ্শ অবিহনে আপুনি ঔষধ ব্যৱহাৰ নকৰিব। ইয়াৰ পাৰ্শ্বক্ৰিয়াও বহুত হ'ব পাৰে। এই টেবলেটৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া প্ৰতিক্ৰিয়া নাই, কিন্তু কিছুমান সাধাৰণ আপোনাৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা যায়। যেনেকৈ শৰীৰত যিকোনো অংশ ৰঙা পৰা, কৰ্ণিয়া এডিমা, বমি হোৱা, ওকত পাকত লগা, কিছুমান অংগ আমাক ফুলি যাব হ'ব পাৰে, ভোক নালাগিব পাৰে, পেটৰ বিষ হ'ব পাৰে, চকুৰ চাপ বৃদ্ধি বা ফুলা এনেকুৱা নিচিনা কিছুমান সৰু সৰু সাধাৰণ পাৰ্শ্বক্ৰিয়া দেখা পোৱা যায়। চিয়ামল ফ'ৰ টেবলেটে কেনেকৈ কাম কৰে? আচলতে চিয়ামল ফ'ৰ টেবলেট হৈছে এটা এনজাইম হয়। ই প্ৰ'টিনবোৰ সৰু সৰু টুকুৰা কৰি ভাঙি কাম কৰে, যাৰ দ্বাৰা ইয়াত সিহঁতৰ তেজৰ আমাৰ যিবোৰ শোষণৰ বাবে উপলব্ধ হ'ব পাৰে আৰু এবাৰ শোষিত হ'লে ই আক্ৰান্ত অংশলৈ তেজৰ যোগানটো বৃদ্ধি কৰি আৰু ফুলাটো কমাই দিয়ে। চিয়ামল ফ'ৰ টেবলেটৰ মাত্ৰাটো আপোনাৰ ৰোগৰ ওপৰত নিৰ্ভৰ কৰি কৰে। এই ঔষধৰ মাত্ৰা এলাৰ্জি বা লিংগ বা বয়সৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা হয়। আপুনি এই ঔষধ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে গ্ৰহণ কৰিব। যদি আপোনাৰ কিবা ধৰণৰ এলাৰ্জি বা কিডনীৰ লগত জড়িত কোনো ৰোগ বা তাৰ দৰৱ আপুনি খাই আছে, এই কথাটো আপুনি ডক্তৰক নিশ্চিতভাৱে জনাওক। আৰু এইটো টেবলেট আপুনি প্ৰতিদিনে ৰাতিপুৱা এটা গধূলি এটা দিনটো দুবাৰকৈ খাবলৈ দিয়া হয়, কিন্তু চিকিৎসকে দিয়া মাত্ৰাটো আপোনাৰ মানি চলিব লাগে। আৰু খাদ্য খোৱা এঘণ্টা আগতে বা পিছতে এই খাদ্য বা টেবলেটটো খাব লাগে। আচলতে ভাত নোখোৱাকৈ আপুনি টেবলেটটো গ্ৰহণ নকৰিব। তথাপি চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া মাত্ৰক আপোনালোকৰ এইটো আপোনালোকে মানি চলিব। আচলতে কেনেকৈ খাব লাগে সেই কথাটো আপোনালোকে ভালদৰে সুধি ল'ব। এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' হয়। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ওচৰতে থকা বেল আইকনটো দি ছাবস্ক্ৰাইব কৰি দিব আৰু অল কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।